দিছি টিকটকটো বেংকত দিছি কি এই বিশা কথা কাপা ফালতু লাগবি আর তেতে গাইলে 12000 ফলোয়ার আছে 34 নয় টিকটক বেন আছে বসাই নাকি বসাই মোরে গুলো করে আছে মোর কইছে মাত্র টিকটক লাভাৰসকল এতিয়া আপুনি সকলোৱে গম পাইছোঁ যে টিকটকটো বেন হৈছে বহুত দুখ পাইছোঁ আমাৰ 25টা ফলোৱাৰ্ছ আছিল 33টা লাইক আছিল বহুত দুখ পাইছোঁ এজন বেহুচে হৈ গ'ল আপোনালোকে সকলোৱে দেখিছে আৰু যোনখিনি টিকটকতে বৰ ধাকটো কৰিছিল তেওঁলোকৰ বাবেও মোৰ বহুত দুখ লাগিছে কাৰণ তেওঁলোকৰ কাৰোবাৰ যিবিলাক কিবা ধাৰ উধাৰ কিবা আছে সেইবিলাক মাফ কৰি দিব টিকটকটো এতিয়া মানে আমাৰ হুজুৰ চাহাবক মাতিছোঁ মই এতিয়া তেওঁ টিকটকৰ কাৰণে অলপমান দয়া কৰি দিব পৰামৰ্শ দিয়া হৈছে এইখিনিতে মই কৰি মোৰ ভাষণটো সামৰিছোঁ টিকটকক মাফ কৰি দিব যদি কিবা টিকটকত ভুল হৈছে লগতে প্লে ষ্ট'ৰটো উলিয়াই দিলাই প্লাছ মাৰি সেইবাবে মাফ কৰি দিব এই টিকটকৰ বাবে জানাজা দুবাৰটো কৰি দিওঁ সেইটো আমাৰ আপোনালোক টিকটকের সাথে রান্না গ্রহণ করে তাতে জানি চেহেন পপুলার হবা পারে ফেজো নম্বরে যাতে রিয়াজো পপুলার হয় নাতে আপোনালোকৰ যদি কিবা হেৰি আছে আপোনালোকে ক'ব নালাগে মনতে ভাবি থৈ দিয়ক এই দোৱাটো সমাপ্ত